বন্ধুসকল সকলোকে মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু এই কুকুৰাবিলাক যে আপোনালোকে দেখি আছে, ইহঁতৰ আজি হৈছে এমাহ 5 দিন। আৰু এমাহ 5 দিন ইহঁতৰ ওজন আহিছে গড়ে 500 গ্ৰামকৈ আহিছে। কিছুমান মাইকীবিলাক হৈছে 400 গ্ৰাম আৰু মতাবিলাকৰ 500 গ্ৰাম আহিছে। আপোনালোকে কমেণ্ট কৰি জনাবচোন এমাহ 5 দিনত কেনেকুৱা ধৰণৰ ওজন হৈছে, নিশ্চয় জনাবলৈ বুলি নাপাহৰিব আপোনালোকে। আৰু মই বৰ্তমান ইহঁতলোকক দানা খুৱাই আছোঁ, গডৰেজ কোম্পানীৰ দানা খুৱাইছোঁ। ইয়াতে ৰাখি দিছোঁ মই গডৰেজ কোম্পানীৰ দানা। এটি ওপৰত উঠি থাকে যে, এইকাৰণে মই ইয়াত বস্তা দি দিছোঁ। আৰু বস্তা এয়া চাওক, এইটো আপোনালোকক দেখুৱাই দিছোঁ। এইটো 3 নম্বৰটো খুৱাই আছোঁ। এইটো 3 নম্বৰটো খুৱাইছোঁ। আৰু 3 নম্বৰটোৰ লগত মই অকণমান মিহিটো খুৱাই আছোঁ। মিহিটো কি কাৰণে খুৱাইছোঁ আপোনালোকক জনাই আছোঁ। মিহিটো এই কাৰণে খুৱাইছোঁ যে মিহিটোত বেছি হাই প্ৰ'টিন থাকে। আৰু হাই প্ৰ'টিন খুৱালে কি হয়, দুইটা লগত মিক্স কৰি পিনে খুৱাই দিছোঁ। হাই প্ৰ'টিন দিলে মানে সোনকালে ওজনটো আহে, সেইকাৰণে হাই প্ৰ'টিন দি আছোঁ মই। দুইটা মিক্স কৰি পিনে মই খুৱাই আছোঁ। গডৰেজ কোম্পানীৰ দানা খুৱাইছোঁ। আৰু মই সদায় ইহঁতৰ গঁৰালটো মই সদায় যিডোখৰত থাকে ইহঁতক সদায় মই এনেকৈ ধৰণে চাফা কৰি দিওঁ। চাফা কৰি চূণ ছিটিয়াই ধুনীয়াকৈ ৰাখি দিছোঁ ইহঁতক। আৰু ইহঁতি ইয়াতে থাকে ৰাতি হ'লে। চূণ ছিটিয়াটো কোনো বেমাৰ আজাৰৰ পৰা হাত সাৰি থাকিবৰ কাৰণে সিহঁতক চূণ ছিটিয়াই দিওঁ। আৰু আপোনালোকক দেখাই আছোঁ মই, এইখিনি চাওক, সিহঁতি দানা খাই শেষ কৰি দিলে। এতিয়া মই ইয়াত দানা ভৰাই দিব লাগিব। আপোনালোকক দেখাই আছোঁ মই। ইহঁতলোকৰ দানা ভৰাই দিলোঁ। ইয়াত তলত দি দিছোঁ, মিহিটো তলত আছে, যিটো মিলাই খুৱাইছোঁ। দানা দি দিলোঁ। সিহঁতি এনেধৰণে চৰি ঘূৰি ফুৰে। বাহিৰত মেলি দিছোঁ নেট লগাই পিনে। দিন হ'লে মানে বাহিৰত ৰাখি দিওঁ, আৰু ৰাতি হ'লে ভিতৰত ৰাখোঁ। এনেধৰণে ৰাখিছোঁ। আপোনালোকে চাব, এইকেইটা চাওক কেনেকৈ দানা খাইছে। গডৰেজ কোম্পানী দানা খুৱাব, সুফল নিশ্চয়।